মই নৱজিত আৰু সময় হৈ গ'ল আজি এটা নতুন কবিতাৰ। ইটিৰে আৰম্ভণি মৰমে শেষ, উত্তৰত মোলৈও এখন চিঠি লেখ। তই যাওঁ বুলিলেই যোৱাৰ শেষ শব্দ ব্ৰেকআপ, পাৰিবিনে লিখিবলৈ আজি চিঠিৰ ভাজত? অশেষ আশাৰে বাট চাই ৰম তোৰ স্ক্ৰিপ্ট চিঠিখনলৈ, য'ত তোৰ চকুলে ক'ব নোৱাৰিব ব্ৰেকআপ বুলি, কাৰণ প্ৰেমৰ ৰং কি জানো? নাজানো, ময়ো নাজানো প্ৰেমৰ ৰং কি। তথাপিও লিখি পঠিয়ালো প্ৰেমৰ স্ক্ৰিপ্ট চিঠিখন। তোমাৰ প্ৰেম আৰু মোৰ হিয়া ভৰা মৰমবোৰ, আশা কৰো মৰমবোৰ যেন স্ক্ৰিপ্ট নকৰা। তোমাক ভাল পোৱাৰ প্ৰমাণ তেজৰ টোপালবোৰ যেন ধৰিব পাৰিছা স্ক্ৰিপ্ট চিঠিখনত। বৰ শান্তি পাইছিলো জানা যেতিয়া ব্লেডৰ ধাৰে হাতৰ পৰশ লৈছিল, বাগৰি আহিছিল মুক্তিৰ ৰঙা তেজ, সৰি পৰিছিল টুপ টুপকৈ স্ক্ৰিপ্ট চিঠিখনত। নোৱাৰিলো আৰু দীঘল কৰিব চিঠিখন, সকলোবোৰে বৰকৈ আমনি কৰিছে। শেষত মৰম লবা তোমাৰ প্ৰেম, এয়াই প্ৰেমৰ স্ক্ৰিপ্ট চিঠিখন মোৰ হৃদয়ৰ দেহা জানিলৈ।